আচলতে এই যি মোবাইলৰ সময়ত মোবাইলৰ যুগত বহুতে মোবাইল ঘৰত চাই থাকে বা কিবা কৰি থাকে তাৰে মাজত বৰ্তমান ল'ৰা ছোৱালীবিলাকে খেলাৰ প্ৰতি মনোনিৱেশ কমিয়ে গৈছে বহু ক্ষেত্ৰত। তাৰপিছত আমি দেখা পাইছিলোঁ সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সন্ধিয়া সময়ত যদি আমি আহোঁ, বহু ল'ৰা ছোৱালী ক্ৰিকেট বলটোৱে লৈ আহে বা ফুটবলটোৱে হাতত লৈ আহে, খেলা ধূলা কিছু কৰে ইয়াতে। বা আমি দেখা পাইছোঁ যে যিসমূহ ল'ৰা বা যিসমূহ বৃদ্ধ বনিতা আছে তেওঁলোকে সন্ধিয়া সময়ত এপাক ঘূৰে, বা যিসমূহ আমাৰ চাকৰি প্ৰত্যাশী ল'ৰা ছোৱালী আছে বা যিসমূহে এটা ধুনীয়া ভৱিষ্যত আশা এটা দেখে যে এগৰাকী আৰ্মি হ'ম, CRP হ'ম বা পুলিচ বিষয়া হ'ম, তেনেকুৱা এটা সপোন দেখি কিনে বা ৰেলৱে বিভাগত চাকৰি কৰাৰ কাৰণে এই যে সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আহি কিনে এনেকৈ দৌৰি থকা আমি দেখা পাওঁ। কিন্তু আজি কেইবামাহ ধৰি কেইবাদিন ধৰি সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এই পৰিৱেশটো আমি নেদেখা হৈছোঁ। আচলতে খুব দুখ আৰু পৰিতাপৰ বিষয়। আমাৰ সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় নৱীক্ষিতত ইয়াত এটা গৃহ আছিল। এই গৃহটোৰ কাৰণে বৰ্তমান ফিল্ডখন কিছু জেগা বন্ধ হৈ আছিল। তাৰপিছত এতিয়া বৰ্তমান যদিও স্কুল ঘৰটো নিৰ্মাণ সম্পূৰ্ণ হ'ল, কিন্তু যি ফিল্ডখন যি তাৰ কাৰণে কিছু বেয়া হৈছিলে, বেয়াখিনি এতিয়ালৈকে ঠিক হোৱা নাই। আমি যদি বৰ্তমান যদি চাওঁ, যদি সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এনেকৈ কেইটামান মাটিৰ ভিটা বৰ্তমান পৰি থকা দেখা পাইছোঁ। ইয়াত যদি এখন ফুটবল খেল যদি অনুষ্ঠিত কৰিব লাগে, ফুটবল খেলা কোনো ধৰণৰ পৰিৱেশ এটা নাই। যদি কোনোবা এজন ল'ৰা ছোৱালী তেওঁৰ যদি আগন্তুক যদি কিবা পৰীক্ষা আছে, ধৰি লওক ৰেলৱেতে হওক বা পুলিচতে হওক বা আৰ্মি CRPতে হওক, তেওঁ যদি দৌৰিব খোজে, ইয়াত দৌৰা কোনো পৰিৱেশ নাই। আৰু ৰাস্তাত দৌৰাটো, ৰাস্তাত খোজকঢ়াটো কিমান বিপদ সেইটো সকলোৱে জানে, কিমান দুৰ্ঘটনা হৈ থাকে। কিন্তু আমাৰ এই সৰ্থেবাৰী অঞ্চলৰ বা সৰ্থেবাৰী নগৰৰ যি এক ফিল্ডখন, সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ফিল্ডখন, এইখন অতি গুৰুত্বপূৰ্ণ, অতি এটা দৰকাৰী এখন জাগা, দৰকাৰী ঠাই। কিন্তু সেইখন আজি ইয়াত এনেকৈ অৱহেলিত হৈ আছে বা কৰ্তৃপক্ষ আছে, সেয়া গৃহ নিৰ্মাণেই হওক বা সেয়া সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি পৰিচালনা সমিতি আছে তেওঁলোকে হওক বা স্কুল কৰ্তৃপক্ষই হওক, তেওঁলোকে আজিলৈকে কিয় এই ফিল্ডখন মুকলি কৰি দিয়া নাই? তো কামটো হৈ গৈছে, এইখন ফিল্ডখন যদি মুকলি যদি কৰি দিয়ে, ভাল কৰি দিয়ে, নিশ্চয় আমাৰ সৰ্থেবাৰীৰ কাৰণে খুব এটা গুৰুত্বপূৰ্ণ, খুব দৰকাৰী এটা কাম। কাৰণ আমাৰ ল'ৰা ছোৱালীৰ যি ভৱিষ্যত আছে, ভৱিষ্যত গঢ়াৰ কাৰণেও এই ফিল্ডখন অতি এটা গুৰুত্বপূৰ্ণ বস্তু। কিন্তু আজিলৈকে ফিল্ডখন এনেকুৱা কৰি দিয়া নাই। আমি খুব বিনম্ৰতাৰে এই স্কুল কৰ্তৃপক্ষ হওক, স্কুল পৰিচালনা সমিতি হওক বা আমাৰ এই যি গৃহ নিৰ্মাণ কৰিছিল সেই কৰ্তৃপক্ষ হওক, আপোনালোকক অতি বিনম্ৰতাৰে আহ্বান জনাওঁ, আপোনালোকে এই ফিল্ডখন মুকলি কৰি দিয়ক। কাৰণ এই ফিল্ডখন অকল এটা মুকলি পথাৰ নহয়, ফিল্ডখনৰ লগত আমাৰ এই সৰ্থেবাৰী অঞ্চলৰ বহুখিনি কথা জড়িত হৈ থাকে। সেয়া কোনো চাকৰি প্ৰত্যাশীয়ে হওক বা ইয়াত এই ফিল্ডখনতে ধৰি লওক আমাৰ যি অসমীয়া সংস্কৃতিৰ বিভিন্ন বস্তু বা শৈক্ষিক অনুষ্ঠান কিছুমান, ধৰি লওক গ্ৰন্থমেলাই হওক বা কিবাকিবি বহুখিনি ইয়াত অনুষ্ঠিত হয় প্ৰতি বছৰে। কিন্তু এই ফিল্ডখন মুকলি নোহোৱাৰ কাৰণে, ফিল্ডখন এনেকুৱা জৰাজীৰ্ণ হৈ থকাৰ কাৰণে বহুখিনি বস্তু ইয়াত হ'ব পৰা নাই। কাৰণ ইমান অৱহেলিত হৈ আছে, একদম দায়িত্বহীনতাৰ কথাৰ নিচিনা হৈছে এইটো। কাৰণ অন্য একো নহয়, অকল ফিল্ডখন কিছু মুকলি কৰি দিলে আমাৰ ল'ৰা ছোৱালীখিনি ইয়াত ধুনীয়াকৈ দৌৰিব পাৰিব। আমাৰ ল'ৰা ছোৱালীখিনি যি পৰীক্ষা দিম বুলি ভাবিছে, আপোনাৰ যিকোনো ডিফেন্সৰ পৰীক্ষা, তেওঁলোকে ধুনীয়াকৈ দৌৰিব পাৰিব। লগতে যিসমূহ ফুটবল খেলিম বুলি ভাবি আছে, ফুটবলখন ধুনীয়াকৈ হ'ব। যি ফুটবল প্ৰতি বছৰে অনুষ্ঠিত হৈ আছে ইয়াতে সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত, সেইও আজি কেইবাবছৰ ধৰি বা 2-3 বছৰ ধৰি বন্ধ হৈ আছে। এইখিনিও ধুনীয়াকৈ চলিব। আমাৰ সাংস্কৃতিক দিশটোত হওক বা আমাৰ ক্ৰীড়াৰ দিশটোত হওক বা ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে হওক, এই ফিল্ডখন খুব এক গুৰুত্বপূৰ্ণ, খুব দৰকাৰ আছে। এই ফিল্ডখনৰ সোনকালে কামটো আমাক কৰি দিয়ক। সেইকাৰণে এই বিষয়ে আপোনালোক অনুৰোধ জনাইছোঁ, অতি সোনকালে এই বস্তুখিনি কৰি দিয়ক। যদিও আমি তেনে সাধাৰণ বুলি ভাবি আছোঁ, কিন্তু আজি 2-3 বছৰ আগতে ইয়াতে কিন্তু গধূলি এটা খুব ধুনীয়া পৰিৱেশ গঢ় লৈ উঠিছিল, কিন্তু এই পৰিৱেশটো বৰ্তমান নাই। খুব দুখ লগা কথা। অতি সোনকালে এই বস্তুখিনি ঠিক ঠাক কৰি দিয়ক, আমি সেইটো আপোনালোকক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ সৰ্থেবাৰী ৰাইজেও সজাগ হ'বলৈ আহ্বান জনাইছোঁ। ধন্যবাদ।